চাওঁ চাওঁ ভালকৈ কৰি খোৱা। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। আৰু এয়া মই মাৰ ঘৰতে আছোঁ আৰু এতিয়া মাৰ ঘৰৰ ফ্ৰণ্টতে যিহেতু মাংস আৰু মাছ কটা এখন দোকান আছে, গতিকে ভাবিলোঁ আজি অকণমান কিবা এটা খাওঁ। বহুত দিন মাছ মাংস বহুত দিন নহয় আৰু কেইদিনমান নাই খোৱা। আজি বোলো খাওঁচোন, কিবা এটা মানে নিজৰ মন গৈছে, কিয় মন গৈছে নাজানো। তো ব'লক আপোনালোকৰ সৈতে খাওঁ। আজি মই কেনেকৈ বনাওঁ কি কওঁ অকণমান ট্ৰাই এটা কৰিম বুলি ভাবিছোঁ, ভালকৈ কিবা এটা বনাই খাবৰ কাৰণে। তো আপোনালোককো দেখাম ব'লক। ল'ৰাক থৈ আহিছোঁ যিহেতু, তাক কোৱা নাই আহিছোঁ বুলি। আৰু এয়া গৈ লওঁ দেই, নহ'লে বাটত কিবা কৰি থাকিলেও নেদেখিমতো, বস্তু মুখতহে মাৰি আহিছোঁ। দোকানত গৈ পেলাই মাংস কাটি ল'লোঁ। তাৰপাছতে মাংস কাটি হৈ গ'ল বাৰু, মাছকণো কটাই লৈছোঁ। যিহেতু মা আৰু দেউতাই কয়লাৰ ব্ৰইলাৰ এইবোৰ নাখায়, গতিকে মাছ অকণ লৈ লৈছোঁ, বেছি নহয় অকণমান লৈছোঁ। যিহেতু পদূলিমুখতে দোকানখন আছে, দিগদাৰ নাই, বস্তু অনা নিয়া কৰি থাকিব পাৰিম। আৰু আনি পেলাই বস্তুখিনি বোলো উলিয়াই লওঁ। মাছ কিপিছো 3 পিচ হ'ল, মানুহ দুটাহে বাৰু দেই। তাৰপাছতে মাংসকণ উলিয়াই ধুই লওঁ। তাৰপৰা মই ভাবিলোঁ বোলো মেৰিনেট কৰোঁ, আজি অকণমান বেলেগ প্ৰক্ৰিয়া এটা ব্যৱহাৰ কৰোঁ। মানে মই কেতিয়াও দৈ দি পেলাই মেৰিনেট কৰি পোৱা নাই, মানে কি হয় কি নহয় নাজানো। গতিকে আজি বোলো চাওঁচোন, অকণমান ট্ৰাই কৰোঁ। আৰু জীৱনৰ ৰিস্ক এটা ল'ব লাগে নহয় জানো, ময়ো সেইকাৰণে আজি মাংসতে ৰিস্ক এটা লৈ চাইছোঁ। আৰু আমাৰ দাদালৈ চিন্তা গম পায়নে, সি মানে তাৰ জিভাখনৰ কথা কিনো ক'ম, ফটককৈ তাৰ জিভাত একো বস্তু নালাগেই। আৰু ৰাতিৰ সাজৰ কথা যিহেতু, অকণমান বেয়া হ'লেও দিগদাৰ হ'ব নহয় জানো, বনাই মেলি খাবলৈও বেলেগ সময় নাথাকে। আৰু সেইকাৰণে মাক কৈছোঁ অকণমান মাছৰ জোল সৰহকৈ বনাবলৈ। আৰু মই এয়া পিঁয়াজ আৰু বিলাহীখিনি পেষ্ট বনাই লওঁতেনে মা একদম কি হ'ল বুলি উধাটো খাই আহিছে। এপৰ হ'ল, এয়া বস্তুখিনি ৰেডি কৰি লৈছোঁ, এতিয়া বলক বনাওঁ। তেলখিনি গৰম কৰি লৈ পেলাই, বেছিকৈ গৰম নহ'লে দেখিছেনে, তেজপাতটো দিওঁতেনে ইমান বেছিকৈ ফুটা নাছিলে, হ'লেও তাৰপাছতে গৰম হৈ গ'ল বাৰু। আৰু পিঁয়াজ দি দিলোঁ। তাৰপাছতে পিঁয়াজ অলৰেডি মই যিহেতু পেষ্ট বনাইছোঁ সেইকাৰণে অকণমান কমকৈ দিছোঁ। আৰু আদা নহৰু পেষ্ট বনাই লৈ পেলাই সেইখিনি দি দিছোঁ। যদি আদা নহৰু নাথাকে মাংস কিন্তু মোৰ কাৰণে আধৰুৱা দেই। আৰু ইহঁতি কি কৰিছে জানেনে, আটাৰ লাডু আছিলে, সেয়া লৈ পেলাই সিহঁতি হেনো আইচক্ৰীম বনাইছে আৰু বাৰে প্ৰতি মোক খাবলৈ দিবলৈ আহিছোঁ। সেইবোৰকে কৈ খেলি আছে, মই বোলো তহঁতি খেলি থাক। তাৰপাছতে আৰু পেষ্টখিনি দি লৈ পেলাই অলপ ভাজি লৈ, তাৰপাছত আৰু অকণমান মছলা দি দিছোঁ। মানে যদি ইয়াত মছলা নিদিওঁ ন, মানে ভাল নালাগিব, সেইকাৰণে অকণমান মছলা দি লৈ পেলাই ইয়াত ফাইনেলি মাংসখিনি দি দিলোঁ মেৰিনেট কৰি থোৱা। আৰু প্ৰথমতে অকণমান টেনশ্যন লাগি আছিলে, যিহেতু দৈৰ গোন্ধটো অকণমান পাই আছিলোঁ। হৈছেগৈ আৰু অলপ পানী ঢালি দিছোঁ, টেনশ্যনো লাগি আছেগৈ গম পায়নে, এনেকৈ আজি প্ৰথম বনাইছোঁ। আৰু আমাৰ দাদা যিহেতু নিজে সি খুব বেছি ভাল বনায়, তাৰ ৰেষ্টুৰেণ্টে মানে সেইখনৰ অভগন বনাই মেলি থাকে। আৰু সি যেতিয়া খাব, এইটো মানে মোৰ কাৰণে এটা চেলেঞ্জেই হয়, সি বা খাই কেনেকুৱা পায়। সেইকাৰণে মাক অকণমান মাছৰ তৰকাৰীও সৰহকৈ বনাবলৈ কৈছোঁ। এয়া হৈ আছে আৰু লাষ্ট আপোনালোকক একেবাৰে শেষত দেখাম আৰু দেই। বনাই প্ৰায় হওঁ হ'লগৈ, গেছত উঠাই থৈছোঁ। আৰু ভৰি হাত ধুই আহি লৈ পেলাই আহিছেনে খাটি মিঠাতেল, এইবোৰ চব খাটি মিঠাতেলেই। সৰু সৰু বটলত মায়ে কেলৈ ভৰাই থৈছে নাজানো, ডাঙৰ ঘৰত ধোৱা কাৰণে।